আজি আহিলো আমি নেমু বাৰী চাফা কৰিবলৈ। নেমু বাৰী লেতেৰা হৈ আছে। ये हम लोग काम कर रहे हैं जंगल में, अरुणाचल प्रदेश में। नींबू को ऐसे गिर जाता है, मिट्टी में लगता है तो गिर जाता है। এইটো কাম কোন জেগাত চলি আছে ভাইটি? এইটো আমি আজি নেমু বাৰী চাফা কৰিবলৈ আহিলোঁ। জেগাৰ নাম কৈ দিবা। অৰুণাচল এইটো পাহাৰ এলেকা আৰু বহুত বৰষুণ দি আছে। বৰষুণত আমি এইবিলাক নেমুবিলাক বহুত ছিঙি ছিঙি পৰি পৰি আছে। এই মানুহ চবতে লাগি আছে। কাৰোবাক লাগিলে নেমু কমেণ্ট কৰিব। গৰম দিনত নেমু চবকে প্ৰয়োজন হয়। এইটো আমাৰ নেমু বাহনি আধা আধি চাফ হৈ গ'ল আৰু আছে আধা, বহুত লম্বা। জীবন চাফা কৰ পুৰা না। আধা কাটি চাফা হৈছে। আৰু ইয়াত কেনে অলপ বেছি আছে। ঠাণ্ডা পানী নেমু চৰবত বনাব পৰা যায়। ये देखो, ये हम है और ये हमारा शिवा है और नेमू बागान सफा हो रहा है। ये हमारा पायलट है। ये हमारा जवान है। এইফালে আৰু চফা কৰি গৈ থাকিম, ভিডিঅ'ত লগ পাই গৈ থাকিম। নেমু বাৰীত নেমু চৰবত। नेमू देखो यही नेमू भाई, हम लोग का खेत में इतना है नींबू। हम लोग का खेत में बहुत नींबू है। নেমু বাগান চফা আধা আধি হৈ গ'ল আৰু এতিয়া আমি দুপৰীয়া খাদ্যটো খাম। এনেকুৱা লেগ পিচ, আমাৰ পৰ্ক লেগ পিচ আৰু এইটো বম্বু চুপ। আৰু এতিয়া তাৰ ওপৰত যাব নেমু। তাৰপিছত ইয়াত লেমন আৰু এয়া নেমু ছিঙি ছিঙি থৈ গৈছোঁ। আমি মাল নাখাওঁ মানে পানী খাওঁ। স্প্ৰাইটৰ লগত হ'ব আমাৰ সেই আজি এইটো দুপৰীয়া আমাৰ খানাটো। ভাতা জেগাত মাল নেমু বাৰীৰ মাজত ঢালিলে হয়। ঢালচোন, কষ্ট হৈছে। মোক যিটো অৱস্থা হৈছিলে মই ভাবিছোঁ আজিকালি মই উঠিব নোৱাৰিম নেকি। ইয়ালৈ আহিছোঁ তামোলখন খাই, তামোলখনে ধৰিলে নে কিয়ে ধৰিলে। আৰু তাতে কালি চুনচৰাই খাই তাৰপিছত এই চুনচৰাই খাই পেলাই ইয়াত মই এনেকৈ হৈ আছিলোঁ যে পুৰা আছে মোৰ বিচনা বেছি তত নাপাবি। সি অলপ বিচনাত ফেনখন 1 নম্বৰত লগাই পেলাই কমচে কম আধা ঘণ্টামান মই হেৰি কৰি আছোঁ, ফটাই আছোঁ। বৰ্তমান খাই উঠিলোঁ, আকৌ অলপ ডিউটিত ধৰোঁ। ধৰি পেলাই আকৌ পিছত আকৌ আমাৰ পৰক আনিবলৈ গৈছে। এতিয়া আকৌ বনিব। তাৰপিছত এতিয়া অলপ আৰাম কৰিলোঁ। নেমু বাৰী বহুত চাফা হ'ল। আকৌ ইফালে অলপ জংঘল আছে, এইফালে আকৌ চাফা কৰি আছে এটা। আকৌ যাম। এইবিলাক নেমু লাগিলে কমেণ্ট কৰিব। নিউ ছাবস্ক্ৰাইবাৰ
তাৰপিছত এইবিলাক ঢেৰ নেমু আছে। নেমু এইকেইদিনত বিকি খতম কৰিব। যদি লাগে তেতিয়া কমেণ্ট কৰিব। আজি নেমু বাগান কাটি কাটি আৰু 30 মিটাৰমান আছেগৈ। আৰু মই পেপা খাই গৈছোঁ। এইটো পেপা খাই গৈছোঁ মই। ই নোৱাৰা হৈ গৈছে। কিমান কাটিব আৰু ভাগৰি গৈছোঁ মই। ভাগৰি গৈছে। এতিয়া মোক ৰেষ্ট লাগে। ৰেষ্ট লাগে তাক বোলে। মোক ৰেষ্ট নিদিয়ে মালিকে। ৰেষ্ট মালিকে নিদিয়ে বোলে। এইটো আমাৰ মালিক। গুৰি এটা আছিলে, গুৰিটো ক'ত গ'ল জানো? মালিকে কি কৈছে এইফালে? ৰেষ্ট কৰিলে পিট নাদিব। ৰেষ্ট কৰিলে পিটন দিব বোলে। এতিয়া আমি নেমু বাগান হৈ গ'ল। আৰু 30 মিটাৰমান আছে। 30 মিটাৰমান আমি চফা কৰাৰ পিছত কাম ক্লিয়াৰ হৈ যাব। এইটো আমাৰ জেগাটো এই চিলাপথাৰ পাহাৰৰ এলেকা। পাহাৰীয়া এলেকা। বৰষুণ দি আছিলে দিনত, কিন্তু এতিয়া আমাৰ বৰ্তমান বৰষুণ নাই। কাম কৰি অলপ ৰ'দ দিছে, ভালে লাগিছে।